হ'ল সিহঁতি অহাই নাই যে আহিব ৰ ইমান দেৰি হৈছে অকণমান দেৰি হৈছে চাগে ফোন এটা মাৰ ৰ ফোন এটা কৰিছোঁ ৰ বহুত গৰম দিছে গৰমটো মোৰো উঠিছে ৰ নাই সিহঁতি অহা নাই ন ক'ত আছ আমি আহি পালোহি ৰৈ আছো ফিল্ডত আছো ফিল্ডত বল আনিছ বেটাত বল ফোনে পেলাই নি এবাৰ ৰৈ আছো তো নকো আমি নাজানো ন হেৰি আৰু কোন আহিলে এই ইহঁত দুটা আহি আছে আহি আছে সেইটো তেণ্ডুলকাৰ আহিছে সেইটো আহিছে কেলে মাতে বাৰু ইয়াক আহক দে আহিছে খেলক আমাৰ লগতে খেলাম ৰ তাক এইটো আমাৰ লগত নিমিলে কেলে মাতিব লাগে বাৰু বল দিয়াম গম পাইছ নাই অকল বল দিয়া নালাগে তাক বেট চুবলৈ অকল বল দিয়াব লাগিব বলকে দিয়াব লাগিব তাক বেট চুব নিদিবি দেই সেইটো আমাৰ লগত নিমিলে এইটো কেলে মাতিব লাগে খেলিবলৈ আহিছে আমাৰ লগত নিমিলে সেইটো আহক দে খেলিব আমাৰ লগতে খেলিব দে বেছি সাধু আহিছে চালো বুলি নহয় ন তোক এটা ক'ৰবাত যদি খেলিবলৈ মাতে যদি নিমিলে শুন বে তাক বল দিয়াম তাক ভাগৰুৱা মাতিম হ'ব নে এইটো BMW লৈ আহি পাই গ'লে খেল মোৰ কাৰণে ৰৈছে কাৰণে ৰৈছো আমি ইয়াক কোনে দিব এইখন BMW লৈ আহি পাই গ'লে বাহিৰত আছিলোঁ কেৰেলাত হয় নেকি আমিও এনেই আপোনাৰ বহি আছো বৰ্তমান আমাকো কিবা এটা সংস্থাপন এটা দিব পাৰে যদি আছে তাত বহুত ধুনীয়া ধুনীয়া ইণ্ডাষ্ট্ৰি আছে ইণ্ডাষ্ট্ৰিত কাম কৰিব পাৰিব ঠিক আছে তেতিয়াহ'লে লগতে লৈ যাবা যদি পাৰা মোৰ ফ্লাইটৰ টিকেটটো কাটি দিয়া হ'ল এতিয়া তোমালোকৰ কাৰণে
গাড়ীটো টিকেট কাটিব লাগে ঠিক আছে হ'ব কাটি দিবা আকৌ কাটি দিম বাৰু ক'ৰ পৰা আহিলা বৰ টপককেনে আপোনাৰ গাড়ীৰ পৰা আহি নামি দিলা সেই ধৰিবই পৰা নাই ইম্পৰ্টেণ্ট কাম এটা আছিলে জব এটা পালোঁ নাই তাতে মানে ইম্পৰ্টেণ্ট কামত আহিছিলোঁ আহি এতিয়া বৰ্তমান তোমালোকক দেখিলোঁ ৰৈ থকা দেখি বোলো মাত খা লগাই যাওঁ বহুত দিন ইমান দামী গাড়ী ল'লা যে তুমি চিনিবই পৰা নাই আপোনাক এই গাড়ী এখন লৈ লৈছোঁ সৰু সুৰা কাৰণ আজিকালি মানুহে বহুত ইকেটিং কৰিবলৈ শিকিলেতো সেইটোৰ পৰা আৰু এটাই কথা শুনি বহুত লাজো পালোঁ নাই আমি ভুল কৰিছিলোঁ মাফ কৰি দিবা দেই ভাইনা বাৰু হ'ব একো নাই মই সেইবোৰ পাহৰি গ'লোঁ আৰু মই সেইবোৰ ভাবি থকা নাই আজিলৈকে বাৰু বাকী খবৰ ঠিক নহয় খবৰ আছোঁ আৰু কিন্তু বৰ ভাল নহয় বেকাৰ আছোঁ আৰু হয় নি ঠিক আছে বাৰু মই কিবা এটা দিম বাৰু চলিবৰ কাৰণে তোমালোকে কিবা এটা কৰিবা বাৰু এই পালোঁ কিবা এটা লৈ আনচোন দাদা ছাৰে পইচা অলপ দিব কৈছে এইকেইটাহে পইচা পাইছা নি সেই বান্দৰটো লৈ আন আৰু পইচা দিব কৈছে ছাৰ হেল্ল' এইটো লোৱা তোমালোকে কাম চলাই থাকা বাৰু কিবা অসুবিধা হ'লে মোক ফোন কৰিবা মই ফোন নম্বৰ এড্ৰেছ পত্ৰ জনাই থৈ যাম তোমালোক কৰিবা বাৰু আপুনি আমাক মাফ কৰি দিব দেই ঠিক আছে হ'ব মই এতিয়া আহিছোঁ হা মোৰ কাম আছে ঠিক আছে আমাক মাফ কৰি দিবা যদি কিবা ভুল কৰিছিলোঁ হ'ব ঠিক আছে লগ পাম বাৰু ঠিক আছে ভালকৈ থাকিবা ঠিক আছে মই ৰাখিছোঁ বাৰু এইটো পইচা মানুহক ইটিকিং কৰিব নাপায় বুজিছা নাই আজি ইটিকিং কৰা মানুহ আমাক সহায় কৰি থৈ গৈছে সেইটোৱে কথা আজি বহুত তোমালোকে চাব লাগে বহুত হাঁহিছিলোঁ মানুহবিলাক চাব লাগে কোন মানুহ কেনেকৈ কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে